মানে খবর হোক ইন্টারভেল হোক শাস্তি দিয়ক দোষী মানুহক কিন্তু এই নিৰ্দোষী মানুহক একেবাৰে মানুহ গুলীয়া হত্যা কৰিব এইবিলাকতো অতি ঘৃণনীয় আৰু এইবিলাকৰ দ্বাৰা পৰিস্থিতিটো বেয়া হৈ যায় আমাৰ এনেকৈ ইমান পৰিস্থিতি ভাল আছিলে কোকৰাঝাৰটো গোটেই বি টি চি অঞ্চলত ইমান ভাল পৰিস্থিতি এইবিলাক কিয় কৰি যাব এইবিলাক মিছামিছি আৰু ইয়াৰ এনকাউণ্টাৰ বুলি কৈছে এইটো ফেক এনকাউণ্টাৰ এইটো মিছা মাতিছে আৰু কোনো মানুহৰ মেণ্টেলিটি এনেকুৱা নাই যে কোনোবা যে একেবাৰে এনকাউণ্টাৰ কৰিব কোনোবা বন্দুক মাৰিব এতিয়া কোনো মানুহৰ বোধহয় হাতত বন্দুক নাই এতিয়া নাই এনেকুৱাকৈ কৰিব এইবিলাক এতিয়া মানে নিজক ডিফেণ্ড কৰিবলৈ ভুল কৰাৰ পিছত যে মানে এনকাউণ্টাৰ হৈছিল এইটো ক'ব এতিয়া এইবিলাক কথাষাৰ ৰাইজৰ মনত বহুত আঘাত আনে চেণ্টিমেণ্টত বহুত আঘাত দিয়ে মানুহবিলাক উত্তেজিত হয় এনেকুৱা মিছা কথা ক'লে এইটো ক'ব নালাগে সেইটো তদন্ত কৰাৰ পিছত মানে কিবা যদি পাইছে কওক কিন্তু ফট কৰি যে এনকাউণ্টাৰ হৈছিল মানুহে কোনো বিশ্বাস নকৰে আৰু চবেই মানুহৰ এই আত্মাটো সত্য অন্তৰাত্মা সদায় সত্যৰ লগত মিলি থাকে আৰু যেতিয়া মিছা কথা ক'ব এই অন্তৰাত্মাত দুখ পাব যে ইয়াত যে এনেকুৱা হৈছে আমি ফেমিলিৰ হৈ আমি দি দিম ৰাইজে এই কিবা এনকাউণ্টাৰ হোৱা মানে হৈছে বুলি কৈছে ইয়াত বহুত দুখ পাইছে আৰু সেইবিলাক কথাষাৰে আমাৰ ৰাইজৰ মানুহৰ মনত আঘাত দিয়ে আৰু এইবিলাকে এটা চেণ্টিমেণ্টেল ৱাইপ আনি দিয়ে এইটো নহ'লেতো এনেই মানে একো নহয় খুব দুখ পাইছোঁ মেডাম এইটো আমি বিচাৰিছোঁ যে যি মানে ফৰেষ্ট ডিপাৰ্টমেণ্টত ভুল হৈছে লেপচেছ থাকি গ'ল এইটো উচিত শাস্তি হ'ব লাগে মানুহক গুলীয়া হত্যা কৰিব নোৱাৰে আৰু এই ইনচিডেণ্টটো অকল প্ৰথম নহয় এই যোৱা মানে 2014 মানে ডিচেম্বৰত এই মানে জ্ঞানপুৰত ঝাৰবাৰী জ্ঞানপুৰত চাইকেলেদি এটা খাট আনিব দিছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট নিজে আনিব দিছে পইচা লৈ 500 টকা লৈ আনাৰ পিছত ৰাস্তাত আগুৰি লৈ এনজয় মানুহে এই ফৰেষ্টৰ যিটো মানে বন্দুক তাইলৈ ফোন ব্লেংক ৰেঞ্জ গুলিয়ে হত্যা কৰিলে এইটো জাষ্টিছ নেকি লিগেল নেকি এম কিয় কাম কৰিছে আৰু এই মানে থাকলাইটো এনেকুৱা কৰিলে নাবেশ্বৰ বসুন্ধৰাই ধৰি আনাৰ পিছত 3 দিন 4 দিন মানে ফৰেষ্টৰ কাষ্টডিত ৰাখিলে আকৌ তাৰপিছত উভতি গৈ থাকলাই নদীৰ ওচৰত লৈ গৈ আকৌ গুলিয়াই হত্যা কৰে চাওকচোন এইবিলাক ইমান প্ৰগ্ৰেটিভ মানে কাম এইবিলাক হ'ব নালাগে আৰু আজি এইটো যিটো হৈছে এইটো ছেইম মানে দেশৰ কিলি হৈছে সেইকাৰণে মেডাম আমি খুব মানে কিবা কৰোঁ যাতে এনেকুৱা ইয়াতে হ'বলৈ সুযোগ নাপায় দোষী মানুহলৈ যাতে শাস্তি দিয়ে সকলো জাষ্টিছ দিয়ে আৰু ইয়াৰ নতুন এজে হোৱা নাই আৰু সৰু ল'ৰা ইয়াতে কি কৰিব এতিয়া আৰু ইয়াত যিটো আমি খবৰ পাইছোঁ মেডাম যে ফৰেষ্ট ডিপাৰ্টমেণ্টে মানুহবিলাকক ইয়াত গৈ গাঁৱত গৈ মানে যাক মানে কাৰ্ড মানে ব্যৱসায় কৰে তেওঁলোকক উচতাই দিয়ে তেওঁলোকে পইচা দিওঁ আমাৰ 5,000 10,000 লৈ আহে আৰু তেওঁলোকে মানে কাৰ্ড কিবা যোগাৰ কৰিব নে তেওঁলোকে মানে অৰ্ডাৰ দিয়ে আৰু যদি জিকাত যোগাৰ হয় তেতিয়া পইচা লৈ তেওঁলোকে ফাল কৰাই দিয়ে আমি এইটো ক'ব পাৰোঁ আৰু কেতিয়াবা তেওঁলোকে আহি মানে গুগল পে দিয়ে আৰু পইচাটো ৰেকৰ্ড আছে এইবিলাক আছে আমাৰ ৰেকৰ্ড আছে য'ত আমি ফাল মাৰিম সেইবিলাকতো তদন্ত আহিব লাগে এজন পুলিচ মানে কিবা ফৰেষ্ট অফিচিয়েলছে গুগল পে পইচা লৈ যাব এইটো ৰেকৰ্ড আছে মেডাম কেনেকৈ লৈ গ'লে এইবিলাক বদমাইছো তেওঁলোকে ফৰেষ্ট এনেকৈ মানে ডেষ্ট্ৰয় নহয় ফৰেষ্ট ডেষ্ট্ৰাকশ্যন কৰাৰ মেইন ৰিজনটো তেওঁলোকে ষ্ট্ৰিক হ'লে কোনে সোমায় ফুৰত আমাৰ মানুহৰ এনেকুৱা স্বভাৱ আছে যে বাধা দিলে মানে আৰু কি কিন্তু মানে ওচৰতে দি থাকিলে মানুহবিলাক বেয়া কামত প্ৰয়োজনমান লিপ্ত হয় কিন্তু গোটেই ৰাইজে এনেকুৱা কৰিব নোৱাৰে এতিয়া চবেই এতিয়া জাগৰণ হৈছে জাগৃত হৈছে যে ফৰেষ্ট মানে দংগ কৰিব নালাগে ফৰেষ্ট কাটিব নালাগে ফৰেষ্ট মানে কিবা কৰিব নালাগে কিন্তু চবেই এতিয়া মনত আছে নেকি নকৰে এতিয়া নকৰে কিন্তু তেওঁলোকে ওচৰাই দিয়ে আৰু সেইবিলাক আমি গম পাইছোঁ মোবাইলত যিটো মানে গুগল পে দিয়া সেইবিলাক চব পাইছোঁ গতিকে আমি মেডাম পিছত আপোনালোকক দি দিওঁ আপোনালোকে একশ্যন ল'ব প্লিজ আপোনালোকেও জানে মানে বায়াছ জাতি কিমান নহয় আৰু নিউট্ৰেল মানে জাজ কৰক এই গৰীব দুখীবিলাকৰ ওপৰত অন্যায় নকৰিব আৰু এওঁলোকৰ ইনজাষ্টিছ নকৰিব আৰু এই দুখীবোৰক শাস্তি দিয়ক ৰাইজৰ মাজত এটা মানে বিশেষ আনক এই সঁচাকৈ আমাৰ মানে পুলিচ দুখীয়া ঠিক আছে আমাৰ এডমিনিষ্ট্ৰেশ্যন ঠিক আছে সেই ফিলিংছ লৈ মানে সেইটো আনক লাগে সেইটো আমাক লাগে আৰু ৰাইজেও বেয়া নহয় চবেই বেয়া নহয় চবেই ঠিক আছে সেইটো আনক আমি দেখুৱাই দিওঁ আমাৰ এইটো নহয় যে আমাৰ ফালৰ পৰা ভুল হৈছে বুলি আমি এইটো লুকাই ৰাখিম এইটো কথা নাই যিমান লুকাই ৰাখিব মানুহবিলাকত মানে বেয়া ভাৱ নাই এই এডমিনিষ্ট্ৰেশ্যন বেয়া আমাক মানে ঠগাইছে
চবেই জানে সত্যৰ কথা কি তাত চবেই জানে সত্যৰ কথা লুকাই ৰাখিব নোৱাৰে আমি কোৰ্টত গ'লে এইটো কোৰ্টত মানে বিভিন্ন ধৰণৰ মানে এফিডেভিট দিব কৰিব ক'ব যে আৰ্মছ মানে ৰিপৰ্ট হৈছে কিবা হৈছে এইবিলাক ফেক মানে কিবা কৰি লাভ নাই চবেই সত্যটো কি এইটো চবেই জানে সেইকাৰণে সত্য দি কাম কৰক সত্য কাম কৰি যিবিলাক দোষী এইবিলাক শাস্তি দিয়ক মেডাম আমি যিটো বিচাৰিম আৰু আপোনাক এইটো কোপাৰেশ্যন দিব প্লিজ থেংক ইউ আমি দিলোঁ বাবা